26थि बड'लेण्ड गेलान्स गल्ड काप फुटबल खुंनो लाहार फाहार रायदाव आफादा मावखुलि लाबाय दिनै उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि दख'रा बर' फरायसा आफाद आरो डिमाकुसि गेलेमु आफादनि जथाय बानजायनायाव बोसोरफ्रोमबो खुंबोबाय थानाय बड'लेण्ड गेलान्स गल्ड काप जोलुर बादायनायखौ खुंफुंनो आरो मोजाङै सामलायनो दिनै रायदाव आफादा गाहाय मावखुलि बेखेवबाय। दिनै रायदाव आफादनि गाहाय लिंथुमगिरि बिरफुं बसुमतारिया जागायनाय हाबाफारियाव गाहाय मावखुलिनि दरखंखौ फिथा हास'नानै बेखेवना होयो रायदाव आफादनि मावफुं आफादगिरि गौतम कुमार शर्मा। डिमाकुसि दख'रा एबसुनि गाहाय मावखुलिनि दरखं मोखाङाव फज'नाय मावखुलि बेखेवनाय हाबाफारियाव दख'रा एबसुनि आफादगिरि लबराम बर', मिरु एबसुनि सुबुं फोनांजाब नेहाथारि लहित चन्द्र बर', टंला जौमा फरायसालिनि बिबुंगिरि कृष्णकान्त बसुमतारि, समाज सिबियारि खगेन बसुमतारि, शेखार संकंदेव। 26 বড়োলেণ্ড গেলেঞ্চ গোল্ড কাপৰ এতিয়া আমি ইয়াতে উদ্ঘাটন কৰিলোঁ। ইয়াৰ আগতে আমি কমিটিখন বনালোঁ বড়োলেণ্ড গেলেঞ্চ গোল্ড কাপ 26 আৰু তাতে আমি চাব কমিটিবিলাক সকলোখিনি বনালোঁ। আমি কমিটিৰ ক্ষেত্ৰত সম্পূৰ্ণ হ'লোঁ, আমি গোটেইখিনি কাম কাজ কৰিলোঁ আৰু এই বছৰ আমাৰ যিহেতু যিখন মিনি ষ্টেডিয়াম, সেই মিনি ষ্টেডিয়ামখন আমাৰ তাত কাম চলি আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। সেই কনষ্ট্ৰাকশ্যনৰ কামখিনিৰ কাৰণে আমি এইবাৰ তাত খেলখন অনুষ্ঠিত কৰিব নোৱাৰিম। আমি অৰ্গেন ক্লাবৰ খেলপথাৰ যেন প্ৰেংগাম ফুটবল ফিল্ডখনত আমি এইবাৰ আমাৰ 26তম বড়োলেণ্ড গেলেঞ্চ গল্ড কাপখন আমি অনুষ্ঠিত কৰিম আৰু এইখন আমাৰ নেশ্যনেল লেভেলতে খেলাখন হ'ব আৰু আমি সেই ফিল্ডখনতে গোটেইখিনি আমাক প্ৰয়োজন যিখিনি ফিল্ডখনত গোটেইখিনি আমি তাত কৰিম আৰু আজিৰ পৰা আমাৰ 26তম বড়োলেণ্ড গেলেঞ্চ গল্ড কাপৰ কাম কাজখিনি আৰম্ভ হ'ব আৰু আমি ভাবিছোঁ বিগত দিনবিলাকৰ দৰে এইবাৰো আমি আমাৰ শ্বহীদৰ স্মৃতিত যিখন আমাৰ শ্বহীদৰ পবিত্ৰ স্মৃতিত আমি যিখন বড়োলেণ্ড গেলেঞ্চ গল্ড কাপ প্ৰত্যেক বছৰে পাতি আহিছোঁ। আজি আমাৰ 26তম বড়োলেণ্ড গেলেঞ্চ গল্ড কাপ এই বছৰ হ'ব। এই 26টা বছৰে আমি পবিত্ৰ স্মৃতিত শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত এইখন খেল পাতিছোঁ আৰু এইবাৰো আমি সকলো ফালৰ পৰাই ধুনীয়াকৈ এই খেলখন পাতিব পাৰিম বুলি ভাবিছোঁ। যিহেতু আমি আমাৰ খেলপথাৰখন সলনি কৰিছোঁ আৰু সেইকাৰণে আমাৰ কিছু খৰচৰো কথা আহিব ফিল্ডখনত, তথাপিও আমি ভাবিছোঁ যে 10ৰ পৰা 15 লাখৰ ভিতৰত এই বছৰৰ খেলখন আমি ধুনীয়াকৈ সামৰণি কৰিব পাৰিম আৰু সফলভাৱে আমাৰ সামৰণি হ'ব আৰু সকলো ডিমাকুছিত বাকী ৰাইজৰ সহায় সহযোগত আমি প্ৰত্যেক বছৰে সফল হৈ আছোঁ এই খেলখন আৰু এই বছৰো আমি সফল হ'ব পাৰিম বুলি ভাবিছোঁ। শ্বহীদৰ পবিত্ৰ স্মৃতিত আমি খেলখন জিতিছোঁ কাৰণেই আমি এই খেলখনত সদায় সফল হৈ আছোঁ আৰু এই খেলখন অহা অক্টোবৰ মাহৰ 8 তাৰিখৰ পৰা 15 তাৰিখলৈ এসপ্তাহ কাৰ্যসূচীৰে এই খেলখন হ'ব আৰু আমি এই খেলখনত বিভিন্ন ঠাইৰ পৰা 8টা টীমক আমি ইয়াত নিমন্ত্ৰণ কৰিম। তেখেতসকলে খেল দেখুৱাব আৰু আমি তেখেতসকলৰ খেল উপভোগ কৰিম বুলি আশা কৰিছোঁ আৰু ডিমাকুছি বাকী ৰাইজৰ সহায় সহযোগত আমি এই 26তম বড়োলেণ্ড গেলেঞ্চ গল্ড কাপখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম বুলি ভাবিছোঁ। খেলখনৰ লগত আমি প্ৰত্যেক বছৰে সাংস্কৃতিক কাৰ্যসূচী ৰাখোঁ। এইবাৰো আমাৰ সাংস্কৃতিক কাৰ্যসূচী থাকিব মনোৰঞ্জনৰ কাৰণে আৰু ৰাইজে সেইটো বিচাৰে, প্ৰত্যেকবাৰে বিচাৰে আৰু এই কালচাৰেল যিখিনি আমাৰ নৃত্য হয় বা বিভিন্ন ধৰণৰ কালচাৰেল নাইট হয় তাত আমাৰ এইবাৰ হয়তো আমি 25 বছৰীয়া যিখিনি আমাৰ ৰূপালী জয়ন্তীত কৰিছিলোঁ সেইখিনি আমি যদিও কৰিব নোৱাৰোঁ, আমি কম পৰিমাণে হ'লেও আমাৰ সাংস্কৃতিক অনুষ্ঠানটো থাকিব আৰু আমি যিমান পাৰোঁ আটক ধুনীয়াকৈ কৰিবৰ কাৰণে চেষ্টা কৰিম। সকলো ডিমাকুছিবাসী ৰাইজক আমি কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে আমাক সহায় সহযোগ কৰে আৰু তেখেতসকলৰ সহায় সহযোগ অবিহনে আমি এই খেলখন সফল কৰিব নোৱাৰোঁ। গতিকে তেখেতসকললৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে সৰ্বতো প্ৰকাৰে আমাক সহায় সাৰথি কৰি আৰ্থিকভাৱেই হওক কায়িকভাৱেই হওক সকলো ফালৰ পৰা আমাক সহায় সহযোগ কৰি যাতে আমি 26তম বড়োলেণ্ড গেলেঞ্চ গল্ড কাপখন সফল কৰিব পাৰোঁ তাৰ বাবে তেখেতসকলক আহ্বান জনাইছোঁ।